নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বাবলু কলিতা ব্লগছলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভকামনা যাচি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। আজি মই গৈ আছোঁ আপোনাৰ ছয়গাঁৱত থকা চন্দিকা মন্দিৰলৈ। তো বলক আমি ভিডিঅ'টো চাওঁ আৰু চন্দিকা মন্দিৰত এভাগ সেৱা জনাই আহোঁ। আপোনালোকেও বলক মোৰ লগত। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ।
চন্দিকা দেৱালয়। মই এতিয়া ভিতৰত সোমাই আছোঁ। দুৰ্গা পূজাৰ কাৰণে সেই কৰি আছে তাৰমানে। মাছ আপোনালোকে দেখিছে নে নাই গম পোৱা নাই, মই কিন্তু দেখিছোঁ দেই। এই পুখুৰীটোত বহুত মাছ আছে বোলে। পাঁচশ চাব। এইটো আপোনাৰ চন্দিকা মন্দিৰৰ সম্পূৰ্ণ ভিউটো। ইয়াত দুৰ্গা প্ৰতিমা বনাই আছে। মা চন্দিকা দেৱালয় এইখন। ইয়াত দুৰ্গা পূজাৰ প্ৰস্তুতি চলি আছে। এইটো এটা মন্দিৰ নতুনকৈ নিৰ্মাণ কাৰ্য চলি আছে। এইটো চাগে নিৰ্মাণ হ'ব কেইদিনমান পিছত। একচুৱেলি মন্দিৰৰ ভিতৰত ইমানকৈ কেমেৰা মাৰাটো ভাল নেদেখে, সেইকাৰণে মই আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাব নোৱাৰিলোঁ। তথাপি যিখিনি পাৰিছোঁ দেখুৱাইছোঁ চন্দিকা মন্দিৰটো, আৰু বহুত ভাল লাগে ইয়াত আহি পেলাই। এতিয়া আপোনালোকক কাছ দেখুৱাওঁ ব'লক অলপমান। এই চাই ল'ব পাৰে। মুডটো ওলাই আছে। মাছ দেখিছে? এই মুড়ি খাব আহিছে মাছে। এনেকুৱা দৃশ্য মানে মই দেখা নাছিলোঁ দেই। এই চাওক মাছ।
ওরে মাছ ঠিক আছে মাছ এই দুটা কাছো আৰু চাও সম্পূৰ্ণ পুখুৰীটো দেখুৱাইছোঁ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল গাইজ মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ চন্দিকা দেৱালয়ৰ দৃশ্য দেখুৱাবলৈ তো আপোনালোকেও আহিব পাৰে এই মন্দিৰত সকলোৱে সেৱা এপাক জনাব পাৰে তো চন্দিকা মাক চিন্তি সেৱা এটা জনাই আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলালোঁ যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব তো আজিলৈ এইখিনিয়ে তো পুনৰ এটা ভাল ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ আৰু শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ ধন্যবাদ মোৰ চেনেলটো প্ৰথমবাৰলৈ চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব বটনটোত প্ৰেছ কৰিব চুই দিব আৰু কাষত যিটো ঘণ্টাৰ বটন আছে ঘণ্টা আছে সেইটোত চুই দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপুনি সময়মতে পাই থাকে ধন্যবাদ